অলপমান আমি চান্দা আদিৰ পৰা অলপ দূৰত থাকিব পাৰোঁ নেকি। এইটো নহয় যে কোনোবাই ইচ্ছাকৃতভাৱে 2 টকা দিলে আমি নলওঁ, কিন্তু দোকানে দোকানে গৈ বিহুৰ নামত কিবাৰ নামত এনেকৈ আমি চান্দা তোলাৰ যিটো পুৰণা সংস্কৃতি তাৰ পৰা অলপ আমি আঁতৰি আহিব পাৰোঁ নেকি। তাক অনুপ্ৰেৰণা যোগাবৰ বাবে এইবাৰ 15 এপ্ৰিলৰ পৰা 20 এপ্ৰিললৈ অৰ্থাৎ বিহুৰ 7 দিনৰ ভিতৰত যিখিনি বিহু উদযাপন হয় আৰু যি বিহু 10 বছৰীয়া পুৰণি, সেই গোটেইকেইখন বিহুকে ৰাজ্য চৰকাৰে 1.5 লাখ টকাকৈ আৰ্থিক সাহায্য দিব। বিহু সমিতিবিলাকক আমি ৰাজ্য চৰকাৰে 1.5 লাখ টকাকৈ দিম, কিন্তু 2টা কণ্ডিশ্যন। বিহুখন 10 বছৰৰ পুৰণা হ'ব লাগিব, যে আজি আমি এনাউন্স কৰিলোঁ বুলি কালি কোনোবাই বিহু এখন নতুনকৈ অনুষ্ঠিত কৰিব, সেইটো নহয়। বিহুখন 10 বছৰৰ পুৰণি হ'ব লাগিব আৰু বহাগী বিদায় আদিক আমি ইয়াত আনা নাই। 1 এপ্ৰিলৰ পৰা 7 দিনৰ ভিতৰত যি বিহু অনুষ্ঠিত হয়, এইবাৰ অনুষ্ঠিত কৰিলে নহয়, সচৰাচৰ যি ডিচিসকলৰ পৰা আমি ডেটা লৈ লৈছোঁ, যি সদায় প্ৰথম 1 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰত বিহু পাতে, 1 বহাগৰ পৰা 7 বহাগৰ ভিতৰত যিসকলে বিহু সদায় পাতি আহিছে, এইবাৰ বোলে 9 বহাগত পাতি আছোঁ, চৰকাৰে কিবা এটা দিব বুলি 7 বহাগ কৰি লৈছোঁ, সেইটো নহয়। যাৰ যিটো পৰম্পৰা আছে 1 তাৰিখৰ পৰা 7 বহাগৰ ভিতৰত বিহু অনুষ্ঠিত কৰা, সেই সকল বিহুক ৰাজ্য চৰকাৰে 1.5 লাখ টকাকৈ একোটা আৰ্থিক সাহায্য আগবঢ়াব, যাতে আমাৰ বাপতিসাহোন বিহুটো চৰকাৰ আৰু স্থানীয় ৰাইজৰ সহযোগত আমি উদযাপন কৰিব পাৰোঁ।